নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ ওচৰত এটি চেলেঞ্জ লৈ আহিছোঁ। এইটো সৰু চেলেঞ্জ এটা। এই চেলেঞ্জটোৰ জৰিয়তে মই আপোনালোকক মোৰ খেল কিমান ইম্প্ৰুভ হৈছে আপোনালোকক দেখাব চেষ্টা কৰিম। চেলেঞ্জত মই কৰিম যে গোটেই গুটিকেইটা যিকোনো এখন পকেটত মই ভৰাম আৰু 3টা চান্সত ভৰাম আৰু লগতে কোনো এটা গুটিতে বেলেগ এটা গুটি টাচ নোহোৱাকৈ মই পকেট কৰিম গুটিকেইটা। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল আৰু এই চেলেঞ্জটোৰ জৰিয়তে মোৰ খেল কিমানখিনি ইম্প্ৰুভ হৈছে মই আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আৰু মই নাজানো আপোনালোকৰ মতে মই দেখাব পাৰিছোঁ নে নাই, কিন্তু মই যিমানখিনি জনাইছোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু যদিহে ভিডিঅ'টো ভাল লাগিল আপোনালোকৰ যেন লাইক কৰি দিয়ে, শ্বেয়াৰ কৰি দিয়ে সকলোকে, আৰু এই চেলেঞ্জবোৰ আপোনালোকেও যেন ঘৰত চেষ্টা কৰি থাকে। আৰু আপোনালোকে মোক আশীৰ্বাদ কৰক, ছাপোৰ্ট কৰক আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো যেন ছাবস্ক্ৰাইব কৰি ৰাখে। ধন্যবাদ।